নমস্কাৰ বন্ধুসকল, যদিহে আপোনালোকৰ ডাউট হৈ আছে যে আপোনালোকৰ ফেচবুক একাউণ্টটো আন কোনোবাই চলাই আছে, তেনেহ'লে কেনেকৈ জানিব আপোনাৰ ফেচবুক আন কোনোবাই চলাইছে নেকি? তো বলক ষ্টাৰ্ট। You were the shadow to my light. Did you feel us? Another star, you fade away. Afraid our aim is out of sight. Wanna see you. প্ৰথমতে মই মোৰ মোবাইলৰ মডেল নাম্বাৰটো দেখাই লৈছোঁ আপোনালোকক। দেখিব পাৰিছে যে মডেল নাম্বাৰটো টেকনো i3 Pro। এতিয়া ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। আপোনালোকৰ মোবাইলৰ ফেচবুক লাইটটো অপেন কৰিব। অপেন কৰি ছেটিংছত যাব। ছেটিংছত গৈ চিকিউৰিটি এণ্ড লগইন বুলি আছে, তাত ক্লিক কৰিব। ক্লিক কৰি দেখিব পাইছে আপোনালোকে টেকনো i3 Pro এক্টিভ নাও আৰু টেকনো i3 Pro মেছেঞ্জাৰত 20 জুনত, অৰ্থাৎ মই ক্লিয়াৰ হৈ গ'লোঁ যে মোৰ ফেচবুক একাউণ্টটো অকল ময়ে চলাই আছোঁ। গতিকে আপোনালোকেও এনেকৈ আপোনালোকৰ ফেচবুক একাউণ্টটো চেক কৰিব পাৰে কোনে চলাই আছে। আৰু এটা কথা ক'বলৈ ওলাইছোঁ বন্ধুসকল, যদিহে আপোনালোকৰ একাউণ্টটো আন কোনোবাই চলাই আছে, তেতিয়াহ'লে আপোনালোকে কি কৰিব, এই লগ আউট অফ অল ছিজন বুলি আছে, তাত ক্লিক কৰি লগ আউট কৰি দিব। লগ আউট কৰি তাৰপিছত আপোনালোকে দেখিব পাইছে চেঞ্জ পাছপৰ্টত গৈ আপোনালোকে পাছপৰ্টটো চেঞ্জ কৰি দিব। তো তেতিয়া যোনে আপোনাৰ ফেচবুক অ'পেন কৰিছিল তাৰ পৰা অট'মেটিক ফেচবুকটো নাইকিয়া হৈ যাব, অৰ্থাৎ আপোনাৰ একাউণ্টটো নাইকিয়া হৈ যাব। ধন্যবাদ বন্ধুসকল। যদি মোৰ এই ভিডিঅ'টো ভাল লাগিল, তেনেহ'লে আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।